নামতে লাগি আছো ন এইবারে আমার কিছু গাড়ি ঠিক আছে
কাম কৰিছা যি হ'ল নামটো যুগুতে পাহৰিলোৱে তই সোনকালে ভিতৰলৈ গ'ল মোৰ কাৰণে চৰকাৰী অৱস্থা কৰ বিৰাট ভোক লাগিছে
প্ৰিন্সিপালৰ বিৰাট প্ৰাউড ফিল কৰোঁ সি এজন আমাৰ ছাত্ৰ আছিলে এতিয়া গোটেই অসমৰ কাৰণে এটা ভাল ডাইৰেক্টৰ ওলালে যদি দিয়ে তেনেহ'লে ৰাজীৱৰ পিছপৰি নাথাকে আৰু আমাৰ এই পিছপৰি নাথাকে গতিকে আপোনালোকে যিমান পাৰে সহায় কৰক তেওঁলোকে কেনেকৈ অভিনয় কৰিছে কিন্তু আজিও সেইটো এফৰ্ট দিলোঁ তেওঁলোকক আমি ইয়াত মঞ্চত থিয় কৰোৱা সেইটো বিগ এফৰ্ট সেইটো ৰাজীৱৰ ক্ষেত্ৰত সহকৰ্মী কৰিছে সেইটোৱে আচলতে চব ডাঙৰ কথা চব তেনেকৈ আছে কিন্তু জেগাই তেনেকৈ বুজোৱা গৈছে গতিকে নিজৰ ফালৰ পৰা 100% এফৰ্ট কৰিছে আৰু এইটো কিন্তু এটা খুব ডাঙৰ কথা আৰু এইটো হৈছে কিছুমান আৰু কাম কৰিছে Gracias.